আৰু যিজন ঢুকাইছে তেখেত মোৰ শহুৰ হয়। তাৰপিছত মানে তেখেতে আহি ক'লে এনেকুৱা ঘটনা এটা এক্সিডেণ্ট হৈছে বুলি শুনিছোঁ তোমাৰ শহুৰৰ, বছত খবৰটো লৈ আহোঁ। এতিয়া আমি আহি পেলাই ইয়াত এইটো অৱস্থাত দেখিছোঁ, মানে তেওঁ পৰি আছে ঘৰৰ ফ্ৰণ্টত। এইটো তেওঁলোকৰ ভাড়াঘৰ সিটো পাৰ্টটো ইয়াত ভাড়া থাকে। ইয়াত ভাড়া থাকে। যোৱা কেইদিনমান হৈছিলে অহা। তেওঁৰ লগত কোন কোন থাকে? তেওঁৰ লগত মানে তেওঁৰ ৱাইফ ডিব্ৰুগড়ত মাকৰ ঘৰলৈ গৈছিলে বিহুত, আহি পোৱাহি নাই সৰু ল'ৰাৰ লগত। আৰু ইয়াত ডাঙৰ ল'ৰা আৰু তেখেত আছিলে। এতিয়া ল'ৰাজন আছে নাই? এতিয়া ডাঙৰ ল'ৰাজনক ফোন কৰি আছোঁ, আমি পোৱা নাই। ডাঙৰ ল'ৰাজন মানে ঘৰত নাই বৰ্তমান। তেওঁক কোনোবাই হত্যা কৰিছে বুলি ভাবে নেকি? এতিয়াতো যিটো পৰিস্থিতি দেখিছোঁ, সেইটো হত্যা কৰা যেনে লাগে। ডিঙিত মানে আঘাতৰ চিন আছে যেতিয়া। ৰাতিপুৱা আমি এটা ইনফৰ্মেশ্যন পালোঁ যে মানুহ এজন এইটো কোচগাঁও এইটো কি কয় আপোনাৰ ৰামকৃষ্ণ নগৰ বুলি কৈছে, তাতে মানুহ এজন কনকলতা পথ, তাতে মানুহ এজন পৰি আছে বুলি কৈছে, চাইকেলখন পৰি আছে। আমি গৈ তেওঁক চোৱা চিতা কৰিলোঁ গোটেইখিনি। চাই চিতি পেলাই দেখা পাইছোঁ যে তেওঁৰ ডিঙিত জখমৰ চিন আছে আৰু হাততো জখমৰ চিন আছে, তেজ ওলাই আছে। আৰু বস্তুটো মানে হত্যা কৰিছে বুলি আমি সন্দেহ কৰিছোঁ। ইতিমধ্যে তেওঁৰ পুতেক যিজন ডাঙৰ ল'ৰা, তেওঁ বিকি হাজৰিকা বুলি কৈছে, তেওঁ পলাই আছিলে। সেইখিনি সময়ত আমি পোৱা নাছিলোঁ। পিছত তেওঁক ল'ৰাজনক পাই আমি আনি সোধা পোছা কৰি আছোঁ, কিন্তু তেওঁ কথাটো স্বীকাৰ কৰিবলৈ মানে অস্বীকাৰ কৰি আছে, তেওঁ ঘটনাটো সংঘটিত কৰা বুলি। কিন্তু আমাৰ অলপ সন্দেহ হৈছে, তেওঁৰ ওপৰতে সন্দেহ হয়, হয়তো লগত কোনোবা থাকিব পাৰে। তদন্ত এতিয়া চলি আছে। এতিয়া ঘৰৰ ভিতৰত কিবা পাইছে নেকি আপোনালোকে? ঘৰৰ ভিতৰত তেনেকুৱা একো পোৱা নাই। তেওঁলোকে ভাত পানী খোৱা থাল চাল এইবিলাক পোৱা গৈছে। ৰাতি তেওঁলোকে একেলগে ভাত খোৱা বুলি ল'ৰাটোৱে স্বীকাৰ কৰিছে, কিন্তু তাৰ পিছৰখিনি ক'বলৈ স্বীকাৰ কৰা নাই।